নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ আৰু ভিডিঅ'টো দিয়া দেৰি হৈছে বাৰু মোৰ অকণমান প্ৰব্লেম হোৱাৰ বাবে ভিডিঅ'টো দিয়া দেৰি হ'ল আৰু সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মাঘৰ বিহুৰনো কেনে ধৰণৰ প্ৰস্তুতি কেনেকুৱা কি কৰিলোঁ আহক চাওঁ এবাৰ সকলোৱে। আৰু ইয়াত প্ৰথমে তিয়াই লৈছোঁ চাউল পিঠা খুন্দিবলৈ আৰু ঢেঁকী নাই বাবে এয়া ৱালতে খুন্দিব লাগিব। ৱালৰ ধুই ৰেডি কৰি থোৱা হৈছে আৰু এয়া তিল মায়ে ধুই ৰ'দত দি থৈছিল, মই শুকোৱাৰ বাবে মই লৈ আহিলোঁ। তিলখিনিও ভালকৈ খুন্দি ল'ব লাগিব। পিঠা পনা বাৰু বাদ দিলোঁ আৰু এয়া মই কেকৰ কাৰণে যোগাৰ কৰিছোঁ। কেক এটা বনাওঁ বুলি ভাবিছোঁ, বস্তুখিনি গোটাই লৈছোঁ আৰু এয়া চফ অলপো মই ভাজি লৈছোঁ কাৰণ আজিকালিতো মানুহে তামোল খুব কমেই খায়, সেইকাৰণে চফো লাগে দিয়কচোন বিহু বুলি। আৰু চাওঁতে মোৰ এফালে কেকো হৈ গ'ল আৰু এয়া মায়ে নিমকি বনাবলৈ নিমকি বেলি আছে, কাটি আছে আৰু এয়া কেক কিপিচ কাটি লৈ প্ৰথমতে ময়ে ট্ৰাই কৰি চাইছোঁ। ইমান ধুনীয়া কোমল হৈছে নহয়, মিঠাও হৈছে, বৰ ভাল লাগিলে খাই। আৰু এইফালে মই জ্বলাই ল'লোঁ জুইকুৰা কাৰণ পিঠা পনা বনাবলৈ গেছতকৈ জুইত বেছি ভাল নহয় জানো। আৰু এয়া মই তিলখিনি লৈ লৈছোঁ, তিলখিনি প্ৰথমতে ভাজি ল'ম। তিলখিনি ভাজি লৈ ধুনীয়াকৈ খুন্দি তাৰপিছত বাকী কি কৰোঁ আপোনালোকে চাই থাকক। তিলখিনি ভজা হৈ গ'ল আৰু এয়া তিল ভজা কেৰাহীখনতে তেল দি মায়ে কাটি থকা নিমকিখিনিও ইয়াতে ভাজি লওঁ বুলি নিমকিখিনিও ভাজি ল'লোঁ। কি ধুনীয়াকৈ ফুলিছে নহয়, কালাৰটো ধুনীয়া হৈছে, চাওকচোন কি ধুনীয়া হৈছে। নিমকিখিনি বনোৱা প্ৰায় শেষেই হ'ল আৰু এবাৰ আহোঁ নাৰিকল লাড়ু বাৰু আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাবচোন। মই ইমান ভালকৈ নাজানো বাৰু, তেও চেষ্টা কৰিহে চাইছোঁ দেই। বিহু বুলিতো মাংস অকণমান নহ'লে বেয়া লাগে। এয়া ভাইটিয়ে মাংস কাটি আছে আৰু ময়ো কেৰাহীত তেল দিয়েই ল'লোঁ। মাংসখিনি বনোৱাৰ পালটো যিহেতু মোৰেই। এয়া সকলোবোৰ ৰেডি কৰি লৈছোঁ, বিলাহী, ধনিয়া, আলু, লগতে এয়া এখৰিকা ব্ৰইলাৰ মাংস পুৰিছোঁ কাৰণ গাহৰি নাখালেও কি হ'ল, ব্ৰইলাৰ হ'লেও পুৰি খাম বিহু বুলি, নহয় জানো। আৰু এয়া আদা নহৰু পিঁয়াজ তেলত দি দিলোঁ। আদা নহৰু পিঁয়াজ অলপ সৰহকৈ দিছোঁ, সৰহকৈ দিলেহে খানাটো খাবলৈ ভাল লাগে। আৰু এইফালে বনাই আছে মায়ে তিল পিঠা। জুইকুৰাত মই মাংস বনাই থকাৰ বাবে গেছতে বনাব লগা হ'ল, সেইকাৰণে গেছতে বনাই আছে আৰু তিলপিঠাকেইটাও বৰ ধুনীয়াকৈ উঠিছে। এইবাৰ আহি গ'ল বা পিঠা বনাইছে, দেখুৱাইছে চাহ কেনেকুৱা হৈছে পিঠাকেইটা। মেজি জ্বলোৱা ভিডিঅ' কৰিবলৈ নাপালোঁ কাৰণটো নেক্সট ভিডিঅ'ত জনাম বাৰু। আজিলৈ আহিছোঁ, বাই বাই।